নমস্কাৰ গ্ৰহণ কৰিবা। মই শ্ৰী সঞ্জীৱ কুমাৰ দাস। আজিৰ আমি টিউচন হ'বৰ এই এপিছডত লৈ আহিছোঁ নৱম শ্ৰেণীৰ পঞ্চদশ অধ্যায় সম্ভাৱিতা। আজি আমি সম্ভাৱিতাৰ বিষয়ে এই ভিডিঅ'টোৰ পৰা আলোচনা কৰিম। ইতিমধ্যে আমি নৱম শ্ৰেণীৰ বিভিন্ন চেপ্টাৰ দি দিছোঁ। তোমালোকক দিয়া আছে ৰেখা আৰু কোণ দিয়া আছে, বহুপদ দিয়া আছে, ত্ৰিভুজ আছে, বৃত্ত আছে দিয়া আৰু পৃষ্ঠকালী আয়তনো দিয়া আছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো পাবা বা ওপৰত থকা আই বাটনটো ক্লিক কৰিব পাবা। আহচোন আজি সম্ভাৱিতাৰ বিষয়ে আলোচনা কৰোঁ। সম্ভাৱিতা বেলেগ একো নহয়। সম্ভাৱিতা তোমালোকে যদি সহজ ভাষাত কোৱা, সম্ভাৱিতা মানে সম্ভাৱনাৰ বিজ্ঞান বুলিও তোমালোকে কৰিব পাৰা। আমি দৈনন্দিন জীৱনত আমি কিছুমান শব্দ ব্যৱহাৰ কৰোঁ যে এনেকুৱা ধৰণৰ শব্দ, ছাপোজ আজি বৰষুণ হোৱাৰ বেছি সম্ভাৱনা আছে। ঠিক আছে, কিন্তু বৰষুণ হোৱাৰ সম্ভাৱনাই আছে, কিন্তু বৰষুণ যে হ'বয়ে বা বৰষুণ নহ'বয়ে তাৰ কোনো কিন্তু চিয়ৰিটি নাই। ঠিক আছে, এনেকুৱা ধৰণৰ চেণ্টেন্স আমি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ। ছাপোজ আজি ইণ্ডিয়া পাকিস্তানৰ খেল আছে, খেলখনত কি হয়, ইণ্ডিয়াৰ জিকাৰ খুব বেছি সম্ভাৱনা আছে, কিন্তু ইণ্ডিয়াই জিকিবয়ে যে বা ইণ্ডিয়াই হাৰিবয়ে যে তাৰ কোনো চিয়ৰিটি নাই। এনেধৰণৰ আমি দৈনন্দিন জীৱনত সদায় কিছুমান চেণ্টেন্স ব্যৱহাৰ কৰি আছোঁ। ঠিক আছে, আচলতে সম্ভাৱিতাৰ ব্যৱহাৰনো কি আৰু ইয়াক আমি কেনেদৰে আমি প্ৰেডিকশ্যনটো আমি কৰিব পাৰোঁ তাৰ বিষয়ে এই ভিডিঅ'টোত আমি আজি আলোচনা কৰিম। তোমালোকৰ নিশ্চয় সকলোৰে এণ্ড্ৰইড মোবাইল আছে। এণ্ড্ৰইড মোবাইলত তোমালোকে যদি গুগলত চোৱা, গুগলত তোমালোকে আজি ৱেডাৰ ৰিপৰ্টবিলাক তোমালোকে চাব পাৰা। ছাপোজ কেনেকুৱা ধৰণৰ ৱেডাৰ ৰিপৰ্ট, ৰেইনত তোমালোকে যদি পাৰ্চেণ্টেজবিলাক, মই ধৰি ল'লোঁ যে আজিৰ ৰেইনৰ পাৰ্চেণ্টেজটো কিমান, 80%। ঠিক আছে, গুগল মেপত তোমালোকক এনেকুৱা ধৰণে দেখাই আছে। ঠিক আছে, ছাপোজ অহাকালি কিমান দেখাই আছে, আমাক 50% দেখাই আছে। ঠিক আছে, নেক্সট পৰহি আমাৰ কিমান দেখাই আছে, 20% দেখাই আছে। ঠিক আছে, এইবিলাক হ'ল ৰেইনৰ এটা পাৰ্চেণ্ট। ঠিক আছে, তোমালোকে কি কৰিবা, যদি আজি 50% দেখাই আছে নহয়, মানে কি 80% দেখা মানে তোমালোকে কি বুজিবা যে আজি বৰষুণ হোৱাৰ খুব বেছি সম্ভাৱনা আছে। ঠিক আছে, বেছি সম্ভাৱনা আছে, কিন্তু হ'বয়ে যে সেইটো তোমালোকে কিন্তু চিয়ৰিটি দি ক'ব নোৱাৰা। ঠিক আছে, 80% আছে। আজি ছাপোজ তোমালোকে ফুৰিবলৈ যোৱাৰ প্লেনিং আছিল, তোমালোকে ডাইৰেক্ট কি কৰিবা যে আজি নাযাওঁ, আজি বৰষুণ হোৱাৰ বেছি সম্ভাৱনা আছে, গতিকে আজিৰ প্লেনটো কেঞ্চেল কৰি আমি অহাকালি যাম। ঠিক আছে, এনেকুৱা ধৰণৰ তোমালোকে কিছুমান প্লেনিং কৰিব পাৰা এই ৰেকৰ্ডটোৰ ওপৰত ভিত্তি কৰি। ঠিক আছে, নেক্সট অহাকালিৰ কথা আহিছোঁ। অহাকালি কিমান আছে, আমাৰ 50% আছে। 50% আছে মানে কি, যে বৰষুণ হ'বও পাৰে নহ'বও পাৰে। ঠিক আছে, ছাপোজ তোমালোকক অহাকালি ক'ৰবাত যোৱা প্লেনিং আছিল, তেতিয়াহ'লে তোমালোকে অহাকালি কি কৰিবা যে আজি দেখালে যে 50% বৰষুণ আছে, গতিকে আমি কি কৰিম, জাষ্ট বেলেগ একো নকৰোঁ যে আজি হ'বও পাৰে নহ'ব পাৰে, গতিকে আমি যোৱাটো ভাল, কিন্তু লগত এটা সাৰথি হিচাপে আমি কি লৈ যাম, ছাতি এটা লৈ যাম। ঠিক আছে, কাৰণ যিহেতু হোৱাৰো সম্ভাৱনা 50%, নোহোৱাৰো সম্ভাৱনা 50%, গতিকে আমি লগত এটা ছাতি লৈ গুচি যাম। ঠিক আছে, এইটো আমি এই দিনটোৰ কাৰণে 50% দিয়া দিনটোৰ কাৰণে এনেধৰণে আমি প্ৰিপেয়াৰ হ'লোঁ। ঠিক আছে, নেক্সট যিদিনা আমাৰ 20% দিয়া থাকিব, 20% দিয়া থকা মানে কি, বৰষুণ হোৱাৰ খুব কম সম্ভাৱনা আছে। ঠিক আছে, কম সম্ভাৱনা থাকিলে তোমালোকে য'লৈ যোৱা তোমালোকে অলপ ফ্ৰী মাইণ্ডত গুচি যাব পাৰিবা, কাৰণ যিহেতু আজি বৰষুণ দিয়াৰ সম্ভাৱনা একেবাৰে কম, গতিকে নোহোৱাৰ সম্ভাৱনাই বেছি, কিন্তু নহয় যে কিন্তু চিয়ৰিটি নহয়, নোহোৱাৰ সম্ভাৱনাই বেছি, গতিকে তোমালোকে ফ্ৰী মাইণ্ডত গুচি যাব পাৰিবা। গতিকে এনেদৰে আমি সম্ভাৱনাৰ ভিত্তিত আমি ফিউচাৰ আমি প্লেনিংবিলাক চেঞ্জ কৰিব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম যে সম্ভাৱিতাক মেথমেটিকেলিনো কেনেকৈ বুজোৱা হয়। এটা ঘটনাৰ সম্ভাৱিতাক আমি কিৰে বুজাওঁ, পি অফ ইৰে বুজাওঁ, আৰু পি অফ ইটো কিমান হয়, প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ই সংঘটিত হৈছে ডিভাইড বাই কিমান হয়, মুঠ প্ৰচেষ্টাৰ সংখ্যা। তোমালোকে ইয়াৰ বিষয়ে বুজিবলৈ হ'লে এটা মই এক্সাম্পল লৈ আহিছোঁ। যে এক্সাম্পলটো কি, ছাপোজ এটা মুদ্ৰা তোমালোকে টছ কৰিলা, মুদ্ৰা এটা টছ কৰিলে মুদ্ৰা এটাত কি থাকে, আমাৰ মুদ্ৰা এটাত কি থাকিব, দুটা পিঠি থাকে। দুটা পিঠিত হয় এটা পিঠিত কিমান থাকে, হেড থাকে, আৰু আনটো পিঠিত কিমান থাকে, আমাৰ টেইল থাকে। এটা মুদ্ৰা যদি টছ কৰা তোমালোকে হেডো পাব পাৰা, টেইলো পাব পাৰা। ঠিক আছে,
এই মুদ্ৰাটো যদি আমি 10 বাৰ টছ কৰোঁ, আমি কেইবাৰ কৰিছোঁ 10 বাৰ, ঠিক আছে 10 বাৰ কৰিলোঁ, 10 বাৰ কি সাপোজ প্ৰথমবাৰত পালোঁ আমি মাৰি দিলোঁ, মাৰোঁতে প্ৰথমবাৰত পালোঁ আমি হেড পালোঁ, ঠিক আছে নেক্সট বাৰ মাৰিলোঁ টেল পালোঁ, নেক্সট বাৰ মাৰিলোঁ টেল পালোঁ, নেক্সট বাৰ মাৰিলোঁ হেড পালোঁ, নেক্সট বাৰ আৰু মাৰিলোঁ কিমান পালোঁ টেল পালোঁ, নেক্সট বাৰ মাৰিলোঁ সাপোজ হেড পালোঁ, নেক্সট বাৰ মাৰিলোঁ হেড পালোঁ, নেক্সট বাৰ মাৰিলোঁ টেল পালোঁ, নেক্সট বাৰ মাৰিলোঁ টেল পালোঁ, নেক্সট বাৰ মাৰিলোঁ হেড পালোঁ। এনেকৈ যদি আমি 10 বাৰ মাৰি দিওঁ মুদ্ৰাটো, সাপোজ প্ৰথমবাৰত পালোঁ আমি হেড, নেক্সট বাৰত পালোঁ আমি টেল, 3 নম্বৰ বাৰত পালোঁ টেল, 4 নম্বৰ বাৰত পালোঁ হেড, 5 নম্বৰ বাৰত পালোঁ আমি টেল, 6 নম্বৰ বাৰত পালোঁ হেড, 7 নম্বৰ বাৰত পালোঁ হেড, 8 নম্বৰ বাৰত পালোঁ টেল, 9 নম্বৰ বাৰত পালোঁ টেল, 10 নম্বৰ বাৰত পালোঁ আমি হেড, ঠিক আছে। গতিকে আমি যদি উলিয়াব লাগে যে কি উলিয়াব লাগে আমি এইচ পোৱাৰ সম্ভাৱিতা, ঠিক আছে সম্ভাৱিতা যদি উলিয়াব লাগে এইচ পোৱাৰ সম্ভাৱিতা আমি কেনেকৈ উলিয়াম যে এইচ পোৱাৰ সম্ভাৱিতা হ'লে তলত আমাৰ ডিভাইডেড বাই কি হ'ব যে আমি কেইবাৰ আমি টছ কৰিছোঁ, কেইবাৰ কৰিছোঁ মুঠ 10 বাৰ কৰিছোঁ, গতিকে তলত হ'ব আমাৰ 10 হ'ল, ঠিক আছে। আৰু আমি হেড কেইবাৰ পাইছোঁ, হেড কেইবাৰ পাইছোঁ চোৱা, একবাৰ পাইছোঁ, দুইবাৰ পাইছোঁ, তিনিবাৰ পাইছোঁ, চাৰিবাৰ পাইছোঁ, 5 বাৰ পাইছোঁ, গতিকে আমাৰ হেড পোৱাৰ সম্ভাৱিতা কিমান হ'ব 5/10 হ'ব, ঠিক আছে। আৰু একবাৰ কৈ দিছোঁ যে হেড পোৱাৰ সম্ভাৱিতা আমি কেনেকৈ উলিয়াম, ওপৰত হ'ব কিমান আমি 10 বাৰৰ ভিতৰত আমি কেইবাৰ হেড পাইছোঁ সেইটো লিখিলোঁ, আৰু তলত হ'ব আমি মুঠ কেইবাৰ আমি টছ কৰিছোঁ, গতিকে 5/10 হ'ল, ঠিক আছে। একেদৰে টেল পোৱাৰ সম্ভাৱিতা, টেল পোৱাৰ সম্ভাৱিতা আমি কেনেকৈ উলিয়াম যে ওপৰত কিমান হ'ব আমি 10 বাৰ টছ কৰিছিলোঁ নহয়, 10 বাৰৰ ভিতৰত আমি টেল কেইবাৰ পাইছোঁ, একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ, 5 বাৰ পাইছোঁ, গতিকে ওপৰত হ'ব আমাৰ 5 হ'ব, আৰু মুঠ কেইবাৰ টছ কৰিছিলোঁ 10 বাৰ কৰিছিলোঁ, গতিকে তলত হ'ব আমাৰ 10, ঠিক আছে। এনেদৰে আমি সম্ভাৱিতাবিলাক উলিয়াব। এতিয়া আহিছোঁ আমি এক্সাম্পল 1, এক্সাম্পল 1টো কি দিছে, এটা মুদ্ৰা আমি কিমান দিছোঁ, এক্সাম্পল 1টো কি দিছে, এটা মুদ্ৰা আমি কেইবাৰ টছ কৰিছোঁ 1000 বাৰ টছ কৰিছোঁ, ঠিক আছে 1000 বাৰ টছ কৰোঁতে আমি মুণ্ড পাইছোঁ কিমান বাৰ, মুণ্ড পাইছোঁ 455 বাৰ, আৰু উচ্চ কেইবাৰ পাইছোঁ, উচ্চ পাইছোঁ 545 বাৰ, ঠিক আছে মুণ্ড পাইছোঁ কিমান বাৰ, উচ্চ পাইছোঁ কিমান বাৰ, আৰু প্ৰতিটো কি দিছে, প্ৰতিটো ঘটনাৰ বাবে সম্ভাৱিতা আমাক নিৰ্ণয় কৰিব লাগে, সম্ভাৱিতা আমি ইয়াত আমি কেনেকৈ নিৰ্ণয় কৰিম, ঠিক আছে। প্ৰথমতে আমি এটা বস্তু ধৰি লওঁ, ধৰা হ'ল মুণ্ড পোৱাৰ ঘটনাটো E1 বুলি ধৰিলোঁ, আৰু উচ্চ পোৱাৰ ঘটনাটো কিমান ধৰিলোঁ আমি E2 বুলি ধৰিলোঁ, ঠিক আছে ঘটনাকেইটা ধৰি ল'লোঁ, ঠিক আছে। গতিকে মুণ্ড পোৱাৰ সম্ভাৱিতা, মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব আমাৰ, যদি ঘটনাটো যদি E1 ধৰোঁ তেতিয়াহ'লে সম্ভাৱিতা কিমান হ'ব আমাৰ P of E1 ইকুৱেল টু কিমান হ'ব আমাৰ, চোৱা তলত কি হ'ব সদায় মুঠ প্ৰচেষ্টা, মুঠ আমি কেইবাৰ টছ কৰিছোঁ আমি 1000 বাৰ কৰিছোঁ, গতিকে তলত হ'ব আমাৰ 1000, ঠিক আছে। আৰু মুণ্ড আমি কেইবাৰ পাইছোঁ, মুণ্ড পাইছোঁ আমি 455 বাৰ, গতিকে তলত হ'ব আমাৰ 455 বাৰ ইকুৱেল টু, ঠিক আছে ইকুৱেল টু কিমান হ'ব চোৱা, যিহেতু তলত 1ৰ লগত 3টা শূন্য আছে, গতিকে দশমিক কেইঘৰ আগুৱাই আহিব, 3 ঘৰ আগুৱাই আহিব, গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ, গতিকে আমাৰ এনচাৰ হ'ব 0.455, ঠিক আছে। গতিকে মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান পালোঁ 0.455 পালোঁ, ঠিক আছে। আকৌ আমি কি কৰিব পাৰোঁ, উচ্চ পোৱাৰ সম্ভাৱিতা, উচ্চ পোৱাৰ ঘটনাটো যিহেতু আমি E2 ধৰিছোঁ, গতিকে সম্ভাৱিতা কিমান হ'ব P of E2 হ'ব, ঠিক আছে। P of E2 মানে কিমান হ'ব, তলত কি হ'ব সদায় মুঠ প্ৰচেষ্টাৰ সংখ্যা, মুঠ প্ৰচেষ্টা কিমান হ'ব আমাৰ 1000 হ'ব, আৰু ওপৰত হ'ব আমাৰ উচ্চ আমি কেইবাৰ পাইছোঁ 1000ৰ ভিতৰত 455 বাৰ পাইছোঁ, গতিকে ওপৰত হ'ব 545 বাৰ, ঠিক আছে। এইটো ডিভাইড কৰিলে আগৰ দৰে আমি কিমান পাম
দশমিকটো 3 ঘৰ আগুৱাই আহিব 0.545 হ'ব ঠিক আছে গতিকে মুণ্ড পোৱাৰ সম্ভাৱিতা আৰু পুষ্য পোৱাৰ সম্ভাৱিতা উলিয়াব দিছিল আমি এনেদৰে উলিয়ালো ঠিক আছে এতিয়া আহিছো আমি উদাহৰণ 2 কি দিছে একেলগে দুটা মুদ্ৰা 500 বাৰ টছ কৰা হ'ল আৰু নিম্নোক্ত ধৰণে ফলবোৰ পোৱা হ'ল দুটা মুণ্ড কেইবাৰ পাইছে 105 বাৰ এটা মুণ্ড পাইছে 275 বাৰ আৰু এটা মুণ্ডপ্ৰাপ্ত নহল কিমান 120 বাৰ ঠিক আছে ইয়াৰে আমি প্ৰতিটো ঘটনাত সংঘটিত হোৱাৰ সম্ভাৱিতাবোৰ আমি যদি দুটা মুদ্ৰা টছ কৰো সাপোজ দুটা মুদ্ৰা ললো হল দুটা মুদ্ৰা টছ কৰিলে আমি কি পাব পাৰো প্ৰথমটোত আমি হেড পাব পাৰো ঠিক আছে দ্বিতীয়টোতো আমি কি পাব পাৰো হেড পাব পাৰো ঠিক আছে প্ৰথমটোত হেড পাই দ্বিতীয়টোত আমি কি পাব পাৰো তেল পাব পাৰো ঠিক আছে আৰু প্ৰথমটোত তেল পাই দ্বিতীয়টোত হেড পাব পাৰো আৰু প্ৰথমটোত তেল পাই দ্বিতীয়টোতো তেল পাব পাৰো ঠিক আছে এই চাৰিটা আমাৰ হল শৰ্ত দুটা মুদ্ৰা যদি আমি টছ কৰি দিওঁ ঠিক আছে এতিয়া কি দিছে আমাক কি বুলিব দিছে দুটা মুণ্ড কেইবাৰ পাইছে এই দুটা মুণ্ড কেইবাৰ পাইছে আমাক 105 বাৰ পাইছে এতিয়া আকৌ দিছে কি এটা মুণ্ড কেইবাৰ পাইছে বুলি কৈছে 275 বাৰ এটা মুণ্ড চোৱা এই ঘটনাটো এটা মুণ্ড পাইছে এই ঘটনাটো এটা মুণ্ড পাইছে অৰ্থাৎ এই ঘটনাটোত কিমান পায় বুলি কৈছে 275 বাৰ অৰ্থাৎ এটা মুণ্ড পোৱা ঘটনা কেইবাৰ পাইছে আমাক 275 বাৰ পাইছে ঠিক আছে আৰু এটাও মুণ্ডপ্ৰাপ্ত নহল এই 4 নম্বৰ ঘটনাটো চোৱা এই 4 নম্বৰ ঘটনাটোত আমি এটাও মুণ্ড পোৱা নাই গতিকে এইটো আমাৰ কেইবাৰ পাইছে আমাৰ বুলি কৈছে 120 বাৰ ঠিক আছে এতিয়া আমাৰ প্ৰতিটো ঘটনাৰ কি দিছে আমাক সম্ভাৱিতা উলিয়াব লাগে প্ৰথমতে চোৱা ধৰি লম কি ধৰা হল দুটা মুণ্ড পোৱা ঘটনাটো দুটা মুণ্ড পোৱা ঘটনাটো কিমান ধৰিলো আমি E1 বুলি ধৰি ললো ঠিক আছে গতিকে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব যদি ঘটনাটো E1 হয় তেতিয়াহ'লে সম্ভাৱিতা কিমান হ'ব P of E1 হ'ব ঠিক আছে P of E1 মানে কিমান হ'ব আমাৰ কিমান হ'ব চোৱা ইকুৱেল টু হ'ব চোৱা প্ৰথমতে আমি কি কৰিম টোটেল আমি কেইবাৰ টছ কৰিছিলো 500 বাৰ কৰিছিলো গতিকে তলত কি হ'ব আমাৰ মুঠ প্ৰচেষ্টাৰ সংখ্যা কিমান হ'ব আমাৰ 500 হ'ল ঠিক আছে ওপৰত কিমান হ'ব আমি দুটা মুণ্ড কেইবাৰ পাইছো 105 বাৰ পাইছো গতিকে ওপৰত হ'ব আমাৰ 105 হ'ব ঠিক আছে তোমালোকে এইটো এনেকৈ থৈ দিব পাৰা বা অলপ সৰুকৈ ক্যালকুলেশন কৰিব পাৰা সৰুকৈ যদি ক্যালকুলেশন কৰা 5 দি কাটিলে কিমান 5 গুণ 5 শূন্য দুটা আৰু 5 দি কাটিলে 2 1 অৰ্থাৎ 100 ভাগৰ কিমান হ'ব আমাৰ 21 হ'ব ঠিক আছে ইকুৱেল টু কিমান হ'ব আমাৰ 0.21 হ'ব নেক্সট নাম্বাৰটো কি দিছে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে নহয় ধৰা হল এটা মুণ্ড পোৱা ঘটনাটো ইটোৰে লিখিলো এটা মুণ্ড পোৱা ঘটনাটো ইটো গতিকে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব চোৱা P of কিমান হ'ব তেতিয়া ইটো ঘটনা হলে P of ইটো হ'ব ইকুৱেল টু চোৱা মুঠ প্ৰচেষ্টাৰ সংখ্যা আগৰ দৰে কিমান 500 হ'ব তলত কিমান হ'ব 500 হ'ব আৰু এটা মুণ্ড কেইবাৰ পাইছো আমি 275 বাৰ পাইছো ঠিক আছে 275 হ'ল ঠিক আছে এইটো যদি আমি কেনসেল কৰো অলপ 5 ৰে কাটিলে 100 হ'ল আৰু 5 দি কাটিলে 5 5 গুণ 25 5 5 গুণ 25 ঠিক আছে অৰ্থাৎ 100 ভাগৰ কিমান হ'ল আমাৰ 55 হ'ল এটো কিমান গতিকে ইকুৱেল টু কিমান হ'ব আমাৰ 0.55 হ'ব
ধৰা হ'ল এটাও মুণ্ড প্ৰাপ্ত নোহোৱা ঘটনাটো আমি ইঠিৰে যদি বুজাও তেতিয়াহ'লে এটাও মুণ্ড প্ৰাপ্ত নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব? আমাৰ সম্ভাৱিতা হ'ব ঘটনাটো যিহেতু আমি ইথি ধৰিছোঁ গতিকে সম্ভাৱিতা হ'ব পি অফ ইথি ইকুৱেল টু কিমান হ'ব? 16 হয়। মুঠ প্ৰচেষ্টা কিমান আছে? 500 আছিল। 500 হ'ল ওপৰত কিমান হ'ব? আমাৰ 120 হ'ল। যিহেতু এটাও মুণ্ডপ্ৰাপ্ত নোহোৱা ঘটনাৰ সংখ্যা কিমান? 120। ঠিক আছে, এইটো যদি আমি কাটি দিওঁ 5ৰে 5 100 বাৰ হ'ব আৰু 5এদি 5 2 10 আৰু 5 4 20 গতিকে অৰ্থাৎ 100 ভাগৰ কিমান হ'ব? আমাৰ 24 হ'ল ইকুৱেল টু কিমান হ'ব? আমাৰ 0.24। ঠিক আছে, এনেদৰে আমি সম্ভাৱিতাবোৰ উলিয়াব। গতিকে আজিৰ এপিছডটো আমি আৰু বেছি দীঘলীয়া নকৰিলোঁ। আজিৰ এপিছডটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী এপিছডত আমি ইয়াৰে এক্সাম্পল আৰু এক্সাৰচাইজৰ প্ৰব্লেমবিলাক আলোচনা কৰিম। যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, লগতে যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা।